বন্ধুসকল নমস্কাৰ। আজি আপোনালোকৰ কাৰণে লৈ আহিবলগীয়া সকলো পৰীক্ষাৰ বাবে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু তাৰ এনচাৰ। সব ভিডিঅ'টো শেষলৈকে চাব। বাই। কুৱেশ্যন নম্বৰ 1, which one is the largest part of human brain? মানুহৰ মগজুৰ ডাঙৰ ভাগ কোনটো? এত আছে চেৰেব্ৰাম, দুত আছে চেৰেবেলিয়াম, চিত আছে ব্ৰেইন ষ্টেম আৰু ডিত আছে হিপোকেম্পাছ। ইয়াৰ শুদ্ধটো উত্তৰটো হ'ল অপশ্যন নম্বৰ এ, চেৰেব্ৰাম। আমাৰ শৰীৰৰ সকলোতকৈ ডাঙৰ অংশ চেৰেব্ৰাম। নেক্সট আছে কুৱেশ্যন নম্বৰ 2 আছে হোৱাট ইজ দ্য কেমিকেল চিম্বল অফ গোল্ড? সোণৰ ৰাসায়নিক সংকেত কি বা চিহ্ন কি? এত আছে AU, বিত আছে AG, চিত আছে খালি অনলি চি আৰু ডিত আছে GD। আৰু শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ, AU। সোণৰ ৰাসায়নিক চিম্বল AU। নেক্সট কুৱেশ্যন নম্বৰ 3, দ্য আউটাৰ মোষ্ট লেয়াৰ অফ ছান ইজ কল্ড? সূৰ্যৰ বহিঃতম স্তৰটো কি বুলি জনা যায় বা কি বুলি জানো মতা? এত আছে ফটোস্ফিয়াৰ, বিত আছে ক্ৰমস্ফিয়াৰ, চিত আছে কৰোনা, ডিত আছে গ্ৰেনুলি। ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ চি, কৰোনা। সূৰ্যৰ বহিঃতম স্তৰটো কৰোনা বুলি জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 4 আছে হুইচ ওৱান ইজ দ্য ফ্ল'য়িং গেছ ইজ নট ফাউণ্ড ইন LPG চিলিণ্ডাৰ? LPG গেছৰ যোনটো চিলিণ্ডাৰ আছে, ৰন্ধন গেছৰ চিলিণ্ডাৰ, ইয়াৰ ভিতৰত কি তলত দিয়াৰ কোনটো গেছ নাথাকে? ইয়াত আছে আৰ্গন, বিত আছে মিথেন, চিত আছে বুটেইন আৰু অপশ্যন ডিত আছে প্ৰপেইন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ, আৰ্গন। যোনটো LPG ঘৰেলু ব্যৱহাৰ কৰা LPG চিলিণ্ডাৰত নাথাকে। আৰু তলত দিয়া তিনিটাও মিথেন থাকে, বুটেইন থাকে আৰু প্ৰপেইন তিনিওটা থাকে। নেক্সট কুৱেশ্যন নম্বৰ 5 আছে হুইচ এলিমেণ্ট হেজ দ্য হাইগেষ্ট ইলেক্ট্ৰন গেটিভিটি? তলত দিয়াৰ কোনটোৰ অধিকতম বৈদ্যুতিক তীব্ৰতা বা বৈদ্যুতিক প্ৰতাপ শক্তি আছে? অপশ্যন এত আছে ফ্ৰাউনচিয়াম, বিত আছে গেলিয়াম, চিত আছে কপাৰ আৰু অপশ্যন ডিত আছে ফ্ল'ৰিন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি, ফ্ল'ৰিন। ফ্ল'ৰিনত অধিকতম বিদ্যুৎ প্ৰভাৱ হয়। নেক্সট আছে কুৱেশ্যন নম্বৰ 6, গ্লাছ ইজ মেড অফ মিক্সচাৰ অফ? গ্লাছটো কিহৰ মিশ্ৰণৰ দ্বাৰা তৈয়াৰ কৰা হয়? ইয়াত অপশ্যন এ আছে চেণ্ড এণ্ড চিলিকেটছ, বালি আৰু চিলিকেটছৰ দ্বাৰা। ইয়াত মিৰ্চা এণ্ড কোৱাৰ্টছ আৰু চিত আছে চল্ট এণ্ড চিলিকেট, নিমখ আৰু চিলিকেট নন অফ ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ, চল্ট এণ্ড চিলিকেটৰ দ্বাৰা। বালি আৰু চিলিকেটৰ দ্বাৰা গ্লাছটো সজা হয় মিশ্ৰণৰ দ্বাৰা। নেক্সট 7, কুৱেশ্যন নম্বৰ 7, কেৰচিন ইজ মিক্সচাৰ অফ? কেৰচিন কিহৰ মিশ্ৰণ? এত আছে হাইড্ৰ'কাৰ্বনছ, বিত আছে হাইড্ৰজেন পেৰক্সাইড, চিত আছে কাৰ্বহাইড্ৰেটছ, তাৰপিছত অপশ্যন ডিত আছে নন অফ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ এ, কেৰচিন হাইড্ৰ'কাৰ্বনৰ মিশ্ৰণ। নেক্সট কুৱেশ্যন নম্বৰ 8, দ্য ব্লু কালাৰ অফ ক্লিয়াৰ স্কাই ইজ ডিউ টু ডেজ অফ লাইট? আকাশত থকা পৰিষ্কাৰ আকাশত থকা নীলা ৰংটো কিহৰ ফলত হয়? ইয়াত ৰিফ্লেকশ্যন, ডিফ্ৰেকশ্যন এণ্ড ডিছপাৰশ্যন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি, ডিছপাৰশ্যন। অৰ্থাৎ বিচ্ছেদৰ অভাৱত হয়। অধিক দূৰলৈ আৱৰণ নথকাৰ বাবে বতাহৰ বিচ্ছেদৰ অভাৱত আকাশৰ নীলা কালাৰটো হয়। নেক্সট কুৱেশ্যন নম্বৰ 9 আছে হুইচ প্লেনেট ইজ অলছ' নন এজ মৰ্ণিং ষ্টাৰ এণ্ড ইভিনিং ষ্টাৰ? মহাকাশৰ কোনটো তৰাক বা সৌৰজগতৰ কোনটো তৰাক ৰাতিপুৱাৰ তৰা আৰু আবেলিৰ তৰা হিচাপে জনা যায়? অপশ্যন এত আছে মাৰ্কুৰী, বুধ, নেপচুন, ভেনুছ, শুক্ৰ আৰু ইউৰেনাছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি, ভেনুছ। যোনটো মহাকাশৰ ৰাতিপুৱাৰ আৰু আবেলিৰ তৰা হিচাপে জনা যায় শুক্ৰ যোনটো তৰা আছে সেইটো।
গ্ৰহ Which planets is solar system is also known as red planet সৌৰজগতৰ কোনটো গ্ৰহক ৰঙা গ্ৰহ হিচাপে জনা যায় ইয়াত অপচন এ আছে মাৰ্চ মংগল ভেনুছ তাৰপিছত ইউৰেনাছ বৃহস্পতি আৰু নেপচুন ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন নম্বৰ এ মাৰ্চ মংগল গ্ৰহক ৰঙা গ্ৰহ হিচাপে জনা যায় সো ফ্ৰেণ্ড আজিলৈ ইমানে মোৰ ভিডিঅ'টোৰ পৰা যদি অলপ হ'লেও উপকৃত হৈছে তেনেহ'লে লাইক কৰিবা আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব আৰু এনেকৈ ধৰণৰ নতুন নতুন ভিডিঅ' চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ল'বা আৰু বেল আইকনটো বজাই দিব সো ফ্ৰেণ্ড আজিলৈ ইমানেই দুৰ্গা পূজা 2018 আপোনালোক সকলোৰে শুভেচ্ছা থাকিল হেপী দুৰ্গা পূজা বাই